Hello everyone, welcome back to my YouTube channel. প্ৰথমে সকলোকে মোৰ এটি নতুন ব্লগলৈ স্বাগতম জনাইছো আৰু পিছফালে দেখিছে এয়া হেপি বাৰ্থডে আজি মোৰ ভাগিনৰ বাৰ্থডে তো বাহতৰ ঘৰত আহিলো জেঠাইৰ লগত যেহেতু জেঠাইহতৰ বা হয় তো যোৱা বছৰ বাৰ্থডেটো অহা নহল তো আজি আহিলো আপা লগতে আহিলো বাৰ্থডে সেলিব্ৰেশন কৰা হৈছে ইয়াতে তো অকনমান দেখাম আৰু বেটা মই ঘৰৰ পৰা মানে বহুত জলদি আহিলো আৰু এতিয়া সন্ধিয়াও হ'ল ইয়া পাই গলোহি ব্লগটো আৰম্ভ কৰা একো কথা নাছিলে তো পটককে ব্লগটো বেটাই ক'লে যে ব্লগ এটা বনোৱা না মাহি তো মই তাৰ কাৰণে ব্লগটো বনালো ব্লগটো হেখলৈকে চাই থাকিব যদি ভাল লাগে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব এটো হৈছে এটা ওয়েস্ট কোট আৰু নাগা ট্ৰেডিশনাল লুক এটা দিছো আৰু ইয়াতে মই চেইনচিলা আৰু ষ্টেনচিলাৰে ব্যৱহাৰ কৰি এটো এমব্ৰয়ডাৰী কৰিছো আৰু যেহেতু বহুত খৰখেদাৰকে বনোৱা হ'ল আপোনালোকৰ লগত শেয়াৰ কৰিব নোৱাৰিলো আৰু যেহেতু আপোনালোকে চেইনচিলা আৰু ষ্টেনচিলাই জানি দেখুৱাৰ কোনো প্ৰয়োজন নাই নহয় জানো তো ইয়াতে মই বুটাম লগাব থাকি গল যেহেতু বুটাম মোৰ ওচৰত নাছিলে তো ইয়াতে মই হুক লগাই দিছো আৰু খুব ফিটিং কে হৈছে গৈ কাৰণ মই তাৰ একো জোখ নাজানো এনে আন্দাজতে সিলুৱা হৈছে একদম পুৰা ৰেডি হৈছে আৰু কেক কাটিবলে আৰু তোমাৰ ওয়াস্কোটো পা কেনেকুৱা লাগিলে কোৱা আকৌ ভাল লাগিলে এটো কে নম্বৰ গিফট কৈ দিয়া 3 নম্বৰ গিফট এটো এমব্ৰয়ডাৰী কৰিছিলো ৰাতিপুৱা একদম পুৰা খৰখেদাকে কৰি আহিছো কি কৰো কি নকৰো কৰি ভাবি থাকিলো আৰু ভাবিলো নাগা এটা ট্ৰেডিশনাল লুক দিছো আৰু যেহেতু বাৰ্থডেত অলপ মানুহ হৈছে লাজু লাগিছে ভিডিও কৰিবলৈ কাৰণ এইজনী কি কৰি আছে এইবিলাক কথা কৈ আছে বুলি ক'ব হেতু কাৰণে অলপ স্লো ভিডিও কৰিলো এয়া হৈছে বা তো এফেলে কেকটো ৰেডি কৰি দিছো অলপ ফটো উঠি লওঁ কলে তো ফটো সটো উঠিবৰ কাৰণে অলপ ৰেডি কৰি দিছো তাৰ পিছত এফেলে হৈছে দাদা আৰু এফেলে হৈছে উইন্ডো তো এতিয়া কেক কাটা ভিডিও হেপি বাৰ্থডে টু ইউ Tapi khuli na se? Gan na poile. Gan na poile aba. Ede tupi to nubi thana poile hela. Au nupure lagi. Au nupure. Naam kam ase. Dia aba pai. Nonok dia. Aba pai. পুৰা বাৰ্থডে বয় পুৰা ব্যস্ত পিয়ানো বজোৱাত এখন মামাকে দিছে পিয়ানোখন Hello guys. Singer to ko bai dite. Bhalke bolga bera. Happy birthday. ठीक है. सबका मिलकर करना होगा हैप्पी बर्थडे বাৰ্থডে বৰ পুৰা পিয়ানো বজাই আছে এটো মামাকে দিছে গিফট এটো বেষ্ট ফ্ৰেন্ড এফালে ভাইটি এটো সিঙ্গাৰ হয় দে হাই বাহিৰত পুৰা একদম এনজয় কৰি আছে পুৰা ধুনীয়াকে ডান্স কৰি আছে তো আপোনালোকক অলপ চলপ দেখাম ব্লগটো হেখলৈকে চাই থাকিব বাহিৰত যেহেতু বেটাহতে নাচি আছিলে তো আপা ৰৈ থাকিব নোৱাৰিলে আপাও অলপ এপাক নাচি দিলে
2 ফটো উঠিলো আৰু এতিয়া ঘৰত যাবলৈ হৈছে 10:30 বাজিলে ভাত পানী খাইও আজৰি হলো আপোনালোকক দেখুৱা নহল কাৰণ বহুত বেছি মানুহ আছিলে লাজো লাগিলে হেতু কাৰণে ভিডিও নকৰিলো বাই বাই বেটা